আজিকালি ট্ৰেইনেৰে যদি যাতায়াত কৰোঁ আমি প্ৰায়ে শুনিবলৈ পাওঁ যে নিৰুদ্দেশৰ ঘটনা আৰু ঠিক তেনেকুৱাই ঘটনা এটা ঘটিল এইবাৰ ডিব্ৰুগড় এক্সপ্ৰেছত। বাক্সা জিলাৰ দাৰাগাঁৱৰ গুজনপুৰীৰ ৰমেশ ৰামচিয়াৰীৰ পিতা শ্ৰী অৰ্জুন ৰামচিয়াৰী এই চলিত মাহৰে 18 নৱেম্বৰ তাৰিখে মুম্বাইৰ পৰা ডিব্ৰুগড় এক্সপ্ৰেছ জৰিয়তে গুৱাহাটী অভিমুখে আহি আছিল আৰু আহি থকা অৱস্থাতে মাজবাটৰ পৰা এই ল'ৰাজন নিখোজ হৈ যায়। এইজন মোৰ কাষতে আপোনালোকে যিজন ল'ৰা দেখিছে এইজনেই যোৱা 18 নৱেম্বৰ তাৰিখে মুম্বাইৰ পৰা ডিব্ৰুগড় এক্সপ্ৰেছত গুৱাহাটী অভিমুখে আহি আছিল আৰু মাজবাটতে এই ল'ৰাজন নিখোজ হৈ যায়। পৰিয়ালৰ মানুহ বহুত চিন্তিত হৈ আছে, মাক দেউতাক বহুত চিন্তাত দিন নোযোৱা ৰাতি নোপোৱা হৈ গৈছে। গতিকে কোনোবাই যদি এই ল'ৰাজনৰ সম্ভেদ পায় তলত দিয়া ফোন নম্বৰত আপোনালোকে পৰিয়ালৰ লগত যোগাযোগ কৰিব। আৰু যদি কোনো সম্ভেদ পোৱা নাযায় তথাপিতো আপোনালোকক এটাই অনুৰোধ কৰোঁ, এই ভিডিঅ'টো যাতে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে এই ল'ৰাজনৰ যিকোনো প্ৰকাৰে সম্ভেদ পোৱা যায়। অসমৰ প্ৰায়ভাগ মানুহে দাৰাগাঁও চিনিয়ে পায়। দাৰাগাঁৱত এটা ধুনীয়া পিকনিক প্লেচ আছে। গতিকে সেই যিখন পিকনিক প্লেচৰ মেইন গেটৰ লেফ্ট চাইডে এই ল'ৰাজনৰ ঘৰ আৰু ল'ৰাজনৰ জিলা হ'ল বাক্সা, পোষ্ট অফিচ হ'ল দিহিৰা আৰু থানা হ'ল মুছলপুৰ। গতিকে আপোনালোকে যদি ক'ৰবাত এই ল'ৰাজনৰ সম্ভেদ পায় তেনেহ'লে তলত দিয়া নাম্বাৰত আপোনালোকে যাতে পৰিয়ালৰ লগত যোগাযোগ কৰি পৰিয়ালক খবৰটি দিয়ে। আপোনালোকে পৰিয়ালক এইখিনি সহায় কৰক যাতে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰক। অন্য সহায় কৰিব নোৱাৰিলেও মোৰ ভিডিঅ'টো বাৰে বাৰে শ্বেয়াৰ কৰক আৰু যিকোনো প্ৰকাৰে যাতে এই ল'ৰাজনৰ সম্ভেদ পোৱা যায় তাৰ বাবে আপোনালোকে পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো। জয় আই অসম।